ৰাতিপুৱাই শুই উঠি আজিকালি বোৱাৰীয়ে চোতালখন নেখাৰে কাৰণ এতিয়া আগৰ দিন নাই। ৰাতিপুৱাই শুই উঠি এযোৰ নতুন কাপোৰ পিন্ধিয়ে ৰিলছ বনোৱাত ব্যস্ত হৈ পৰিছে এতিয়া বোৱাৰীসকল। সিধা কথা কম, হয়তো কাৰোবাৰ গাত লাগিব পাৰে, সেয়ে হয়তো কোনোবাই বেয়া কমেণ্টটো কৰিব পাৰে, কিন্তু যি কম সঁচা কম। কি হে হেমন্ত, ঘৈণীয়েৰৰ বুকুখন বহল, সেয়ে ঘৈণীয়েৰে ফেচবুকত আহি নিজৰ বুকুখন দেখাই থাকে। শিৰত সেন্দুৰকণ থাকে ভাল কথা, কিন্তু চাদৰখন ক'ত? কিয় বুকুখনত কি চাদৰখনে নাতে? চাদৰখন ল'বলৈ না নোৱাৰি, লাইকে নাহে, চাদৰখন অঁতৰাই দিলেহে লাইক আহে। কিন্তু কি হে বোৱাৰী, কমেণ্ট বক্সত দেখোন গালি এসোবা ভৰি পৰে, কি হে লাজ নালাগে? লাজ আৰু চৰম এতিয়া সকলো বেছি দিছে, কাৰণ সকলোকে এতিয়া ফেচবুকৰ টকা লাগে। সেই গিৰিয়েক কেইটা এতিয়া বিচনাত শুই আছে, কাৰণ ঘৈণীয়েকে বহল বুকুখন দেখাই এতিয়া টকা উপাৰ্জন কৰিছে। এগৰাকী বোৱাৰী হিচাপে কথাবোৰ আপোনাৰ গাত লাগিছে? নলগাব, কাৰণ কথাবোৰ মই আপোনাক কোৱা নাই। কথাবোৰ মই এনে এগৰাকী বোৱাৰীক কৈছো, যিগৰাকী বোৱাৰীয়ে নাৰীৰ শৰীৰৰ মৰ্যাদা একদম শেষ কৰি দিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ কেইটামান ফলোৱাৰ্ছৰ বাবে এগৰাকী নাৰীয়ে নিজৰ শৰীৰটো উৎসৰ্গা কৰি দিয়াটো এটা ভাল কথা নে? এটা ভাল কথা নে এগৰাকী নাৰীয়ে নিজৰ শৰীৰটো ছ'চিয়েল মিডিয়াত উদঙাই দিয়াটো? ইউ পি, বিহাৰ আৰু অসমৰ মাজত এতিয়া কোনো পাৰ্থক্য নাই, কাৰণ অসমৰ নাৰীৰ মাজত এতিয়া সংস্কাৰ নামৰ একোৱেই নাই। এটা সময় আছিল যিটো সময়ত এগৰাকী নাৰীয়ে উৰণি নললে বাহিৰত ওলাই আহিবলৈ লাজ কৰিছিল, কিন্তু সেই সময় আজি নাই। এনে এটা সময় পাৰ কৰিলো যিটো সময়ত এগৰাকী নাৰীয়ে শৰীৰৰ কোনো এটা অংগ নোলোৱাকৈ কাপোৰ পিন্ধিছিল, কিন্তু সেই সময় আজি ক'ত গ'ল? ফেচবুকটো খুলিব নোৱাৰি, কোনোবা নাৰীয়ে যদি বুকুখন দেখাইছে, আন কোনোবা নাৰীৰ আকৌ মুখত বেয়া বেয়া কথা। মই এতিয়া ক'ব বিচাৰো, সেই নাৰী কেইগৰাকীয়ে টকাৰ বাবে লাজ চৰম সকলো বেছি দিছে, কিন্তু সেই গিৰিয়েক কেইটাৰ ঘৈণীয়েকৰ ওপৰত একো কৰ্তব্য নাইনে? এগৰাকী নাৰীয়ে যদি নিজৰ সন্মান নিজেই নাৰাখে, তেতিয়াহ'লে আপুনিয়েই কওক, আহিব লগা দিনত আপুনি নাৰী দিৱস উদযাপন কৰিবনে? গোটেই গাঁওখনত তাই ফুটনি মাৰে, বোলে ফেচবুকত তাই ভাইৰেল, কিন্তু কি দেখায় ভাইৰেল সেয়া আমাৰো ক'বলৈ লাজ লাগে। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, সৰু সৰু ল'ৰা ছোৱালী গোটেইবোৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, কিন্তু এনেবোৰ নাৰীয়ে আকৌ আহি ছ'চিয়েল মিডিয়াখন গোটেই লেতেৰা কৰে। আপুনি এতিয়া এটা কথা কওক, এনে এগৰাকী নাৰীৰ যদি মৃত্যু হয়, আপুনি সুখী হ'ব নে দুখী হ'ব? আমি জানো আপোনালোকে নিশ্চয় সুখী হ'ব, কাৰণ এনেবোৰ নাৰীৰ মৃত্যু হ'লে সমাজখন অলপ পৰিষ্কাৰহে হ'ব। এগৰাকী নাৰীয়ে ভাল কাপোৰ পিন্ধি ভিডিঅ' আপলোড কৰক, লাগিলে কেইটামান ভিউজ কম আহিব, কিন্তু আপোনাৰ সন্মান সদায় জীয়াই থাকিব। এজন গিৰিয়েক হিচাপে আপুনিও আপোনাৰ পত্নীক চোৱা চিতা কৰিব, নহ'লে আপোনাৰ সন্মান হঠাতেই নোহোৱা কৰি পেলাব। মই এতিয়া বিদায় লৈছো, ধন্যবাদ।